हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसाम इंग्लिश स्टडी। सो बंधु बान्धवीসকল आज आमी आलोचना करिम इंग्लिश ग्रामार चैप्टार 6 आमी आलोचना करिम पास्ट कन्टिन्युअस टेंस और पास्ट परफेक्ट टेंसर বিষয়ে। তোমালোকে কি ভিডিওটো স্কিপ নকৰিবা, স্কিপ কৰিলে কিন্তু আমি যিবিলাক কথা কৈ আছো বুজাই দিম সেইবিলাক তোমালোকে কি বুজিব নোৱাৰিবা। তাৰ কাৰণে কি তোমালোকে ভিডিওটো সম্পূৰ্ণ ভিডিওটো চোৱা, তেতিয়া আমি যে নিয়মবিলাক বুজাই দিম তোমালোকে বুজোতে কি সুবিধা হৈ পৰিব। সো বন্ধু বান্ধৱীসকল আমি এতিয়া লেট নকৰি কি টেন্সৰ ওপৰত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। সো এতিয়া আমি কি পাষ্ট ইনডিফিনিট টেন্সৰ 3 নম্বৰ নিয়মটো আলোচনা কৰিম। দুটা নিয়ম আমি কি চেপ্টাৰ 4ত আলোচনা কৰিছো। তো এতিয়া আমি 3 নম্বৰ নিয়মটো আলোচনা কৰিম। 3 নম্বৰ নিয়মটোত আছে যে ব্ৰ্যাকেটত দিয়া ভাৰ্বৰ পিছত প্ৰিপজিশন টু ইন আৰু পাষ্ট ইনডিফিনিট টেন্সৰ এডভাৰ্ব থাকিলে তেনে বাক্য টেন্স কাৰেকশ্যন কৰোঁতে বাক্যৰ সাবজেক্টৰ পিছত ওয়াজ বা ওয়ার বহুৱাই ব্ৰ্যাকেটত দিয়া ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ল'ব লাগে। যে ব্ৰ্যাকেটত দিয়া ভাৰ্বৰ পিছত যদি প্ৰিপজিশন টু বা ইন এই দুটা এটাৰ থাকে আৰু যদি পাষ্ট ইনডিফিনিট টেন্সৰ এডভাৰ্ব থাকে তেনে বাক্য টেন্স কাৰেকশ্যন কৰোঁতে আমি কি কৰিম, প্ৰথমতে সাবজেক্টৰ পিছত ওয়াজ বা ওয়ার বহুৱাই ল'ম। তাৰপিছত কি ব্ৰ্যাকেটত দিয়া ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ল'ব লাগে। ইয়াতে কি এক্সাম্পল দিয়া আছে যে হি টেক টু হস্পিটেল ইষ্টাৰডে। ইয়াতে কি মেইন ভাৰ্বৰ পিছত টু প্ৰিপজিশন আছে, তাৰপিছত কি পাষ্ট ইনডিফিনিট টেন্সৰ এডভাৰ্ব ইষ্টাৰডে আছে। সেইকাৰণে কি আমি এইটো নিয়ম অনুসৰি প্ৰথমতে কি আমি সাবজেক্টত দিলাম, তাৰপিছত সাবজেক্টৰ লগত ওয়াজ বা ওয়ার, হিৰ লগত কি হ'ব ওয়াজ হ'ব, তাৰপিছত টেকৰ পাষ্ট পাৰ্টিচিপল হ'ব কি টেকেন টু হস্পিটেল ইষ্টাৰডে। সো হৈ গ'ল। এতিয়া আমি কি ফাৰ্ষ্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমতে আমি জানি লওঁ যে ফাৰ্ষ্ট কন্টিনিউয়াস টেন্স কাক বলে। যে অতীতৰ কোনো এক নিৰ্দিষ্ট সময়ৰ পৰা কোনো এটা কাম বা ঘটনা আৰম্ভ হৈ অতীতেই চলি থকা বুজালে তাক কি পাষ্ট কন্টিনিউয়াস টেন্স বলে। যে অতীতৰ কোনো এক নিৰ্দিষ্ট সময়ৰ পৰা কোনো এটা কাম বা ঘটনা আৰম্ভ হৈ অতীতেই চলি থকা বুজালে তাক কি পাষ্ট কন্টিনিউয়াস টেন্স বলে। যেনে আই ওয়াজ ইটিং রাইস, যে মই ভাত খাই আছিলোঁ, এই কামটো কি অতীতেই কৰি থকা বুজাইছে। তো এতিয়া আমি কি পাষ্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰটো জানি লওঁ। পাষ্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ হ'ল যে সাবজেক্ট প্লাস ওয়াজ বা ওয়ার প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। এইটো হ'ল কি পাষ্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ। এইটো তোমালোকে ভালকৈ মুখস্থ কৰিব, এইটো লাগিব। তো এতিয়া আমি কি পাষ্ট কন্টিনিউয়াস টেন্সৰ নিয়ম বা ব্যৱহাৰবিলাক আমি কি জানি লওঁ। যে প্ৰথম নিয়মটো হ'ল যে কোনো বাক্যৰ শেষত দেন থাকিলে পাষ্ট কন্টিনিউয়াস টেন্স হয়। যে কোনো বাক্যৰ শেষত দেন থাকিলে সেই বাক্যটো কি পাষ্ট কন্টিনিউয়াস টেন্স হয়। যেনে আই ৰাইট এ লেটাৰ দেন, ইয়াতে কি দেন আছে, সেইকাৰণে কি আমি এইটো কি পাষ্ট কন্টিনিউয়াস টেন্সত কৰি দিম। যে পাষ্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ অনুসৰি প্ৰথমতে আমি সাবজেক্টত দিলোঁ, তাৰপিছত কি ওয়াজ বা ওয়ার, মানে সাবজেক্ট অনুসৰি আমাৰ কি ওয়াজ বা ওয়ার দিব লাগিব। আইৰ লগত কি হয় ওয়াজ, তাৰপিছত ৰাইটৰ লগত কি আইএনজি যোগ কৰিব লাগিব, ৰাইটিং এ লেটাৰ দেন। হৈ গ'ল। তো এতিয়া আমি কি পাষ্ট কন্টিনিউয়াস টেন্সৰ 2 নম্বৰ নিয়মটো আমি আলোচনা কৰিম। 2 নম্বৰ নিয়মটোত আছে যে হোয়েন হইল এছ থকা বাক্যৰ এটা অংশত পাষ্ট ইনডিফিনিট টেন্স হ'লে আনটো অংশ কি পাষ্ট কন্টিনিউয়াস টেন্স হয়। যে হোয়েন হইল এছ থকা বাক্যৰ এটা অংশ পাষ্ট ইনডিফিনিট টেন্সত থাকিলে আনটো অংশ কি পাষ্ট কন্টিনিউয়াস টেন্স হয়। কিন্তু যদি ব্ৰ্যাকেটত দিয়া ভাৰ্বৰ লগত আইএনজি যোগ নহয় সেই ক্ষেত্ৰত কি পাষ্ট পারফেক্ট টেন্স হয়। যে হোয়েন হইল এছ থকা বাক্যৰ এটা অংশ পাষ্ট কন্টিনিউয়াস টেন্স হ'লে আনটো অংশ কি পাষ্ট পারফেক্ট টেন্স নাকি হোয়েন হইল এছ থকা বাক্যৰ এটা অংশ পাষ্ট ইনডিফিনিট টেন্স হ'লে আনটো অংশ পাষ্ট কন্টিনিউয়াস টেন্স হয়। কিন্তু যদি ব্ৰ্যাকেটত দিয়া ভাৰ্বৰ লগত আইএনজি যোগ নহয় তেনেহ'লে সেই ক্ষেত্ৰত কি পাষ্ট পারফেক্ট টেন্স হয়। ইয়াতে কি এক্সাম্পল দিয়া আছে যে হোয়েন আই কল্ড হিম হি ডু দ্য ওয়ার্ক। ইয়াতে কি হোয়েন আছে আৰু এইফালে কি এটা অংশ কি পাষ্ট ইনডিফিনিট টেন্সত আছে, আনটো অংশ কি আমি পাষ্ট কন্টিনিউয়াস টেন্সত কৰি দিম। তেনেহ'লে কি হোয়েন আই কল্ড হিম হি ওয়াজ ডুইং দ্য ওয়ার্ক। হৈ গ'ল। তো আৰু এটা এক্সাম্পল দিয়া আছে যে এছ আই ক্ৰছ দ্য ৰোড দ্য বাছ নকড মি। ইয়াতে কি এছেৰে বাক্যটো আৰম্ভ হৈছে, আনটো অংশ কি পাষ্ট ইনডিফিনিট টেন্সত আছে, তেনেহ'লে কি এইটো অংশ আমি কি পাষ্ট কন্টিনিউয়াস টেন্সত কৰিম। এছ আই ওয়াজ ক্ৰছিং দ্য ৰোড দ্য বাছ নকড মি। হৈ গ'ল। তো এতিয়া কথা হ'ল আমাৰ কি
এই যে ইয়াতে যে এটা নিয়ম দিয়া আছে যে কিন্তু যদি ব্র্যাকেটত দিয়া ভার্বৰ লগত আইএনজি যোগ নহয় সেই ক্ষেত্ৰত কি পাষ্ট পারফেক্ট টেন্স হয় এতিয়া কথা হল যে কোনবিলাক মানে ভার্বৰ লগত আইএনজি যোগ নহয় সো ছাত্ৰ ছাত্ৰীসকল যে কোনবিলাক ভাৰ্বৰ লগত আইএনজি যোগ নহয় সেইবিলাক আমি কি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আজি আমি কি ইমানে আলোচনা কৰিলো